guys, মই ননে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো লাইভ পেজ ভিডিও আন্টি ব্লগত। মই ভিডিওটোত ফেচিয়েল কেনেকৈ কৰে সেইটো দেখুৱাম আৰু আপোনালোকে চেনেলটো যদি নতুন সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক আৰু কমেন্ট কৰিব নাপাহৰিব। মানে মই এইটো প্ৰডাক্ট ইউজ কৰো, আপোনালোকে যিকোনো প্ৰডাক্ট ইউজ কৰিব পাৰে। পানী ল'ব, এখন কোমল কাপোৰ ল'ব, এটা লগাই ল'ব যাতে চুলিখিনি আগলৈ নাহে। ফাৰ্ষ্ট ষ্টেপ ক্লিনজাৰ। আপোনালোকে এনেকৈ মাসাজ কৰি ল'ব। তাৰপিছত কোমল কাপোৰ এখন লৈ কেনে তিয়াই কেনে লাহে লাহে এনেকৈ মুচিব। এইটো হৈছে স্ক্ৰাব, এইটো ইউজ কৰিম আমি এতিয়া। অলপমান পানী লৈ ল'ব। এনেকৈ স্ক্ৰাব কৰিব। ল'ব জেল, পানী ল'ব। এইটো 10 মিনিটমান মাসাজ কৰিব এনেকৈ। আকৌ কোমল কাপোৰ এখন ল'ব। ক্ৰীম, এইটো 10-15 বাৰ এনেকৈ মাসাজ কৰিব। মুচিব এনেকৈ। মাসাজ পেক 5 step।
লগাইছো হেনেকে লগাব যাতে চকুত না যায় নৌকালৈকে আপোনালোকে এনেকৈ থাকিব যাতে চকুত না যায় শুকুৱালৈকে এনেকৈ থাকিব আপোনালোকে অলপ অলপ শুকুৱা হৈছেই দুখন লৈ কিনে মুচি দিব ক্লিন এণ্ড ৱাছ অইল হয় এইটো এনেই জাষ্ট লগাই থ'লে হৈ যাব যদি চাই ভাল লাগিল লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব